হাই হেল্ল' ফ্ৰেণ্ডছ, মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম। আজি মই ভাবিলোঁ ঢেকীয়া কেইডালমান বিচাৰি আহিছোঁ। ঢেকীয়া বিচাৰি আহোঁতে পাই গ'লোঁ নহয় এটা বেলেগ বস্তু, যিটো বস্তু খাই চবেই ভাল পায়, ময়ো ভাল পাওঁ। কি বস্তু মানে মই কিমান ভাল লাগিছে মই ভাবিব নোৱাৰোঁ। কেনেকুৱা ভাল লাগিছে দেখি, মানে ভবাই নাছিলোঁ ইয়াতে যে থাকে। এই বাৰীত কেতিয়াবা গুটি চুটি পৰি গাজিছিল নেকি এনেকুৱা বস্তু। চাওকচোন, মই আপোনালোকক দেখাবৰ কাৰণে মোবাইলটো ধুমধাম লৈ আছোঁ আৰু হাততে লৈ আছোঁ। বস্তুটো কি চাওকচোন, এয়া চিনি পাইছে নহয়, ৰঙালাও আগ দেখিছে। ইমান ভাল লাগিছে পাই পিনে। আজি বনাম, আপোনালোকক দেখাওঁ কেনেকৈ বনাওঁ, চাওঁ আহকচোন। নহয়, ৰঙালাও আগখিনি ধুনীয়াকৈ কাটি লৈছোঁ। কাটি পিনে তিয়াই থৈ পিনে অকণমান পানীটো যাব দিছোঁ। দি পিনে ইয়াতে ধুনীয়াকৈ লৈছোঁ, নহৰুকণ থেতেলাই লৈছোঁ। এতিয়া বলকচোন বনাওঁ। দেখিছে নহয়, কেৰাহীখন গৰম হৈ গৈছে। ইয়াতে তেল দিছোঁ। তেল অকণ দিছোঁ আৰু দেখিছে নহয়, তেলখিনি গৰম হৈ লওক। ইয়াত দেখিছে নহয়, কেৰাহীখন গৰম হৈ গৈছে। ইয়াতে পাঁচফোৰণ কেইটামান দি দিছোঁ, হালধি অকণ দি দিছোঁ, এই পিচি থোৱা নহৰুকণ সেইকণ দি দিছোঁ। সেইখিনি কিনা শব্দ উঠিছে, ঠিক আছে। হালধি পাছতে কৰিম, নাই এনেকৈ এতিয়া ভাজি একেলগে নিমখটো দি লওঁ। অকণ নিমখ দিছোঁ, দি পিনে এতিয়া ভাজি। খুব ভাল লাগে দেই এইটো বস্তু খাই, মোৰ একে বিৰাট প্ৰিয়। দেখিছে নহয়, ঘৰৰ বস্তু তাতে আৰু আজিকালি চব্জিবিলাকত চব সাৰ দিয়া নহয় জানো। ইয়াৰ ঘৰৰ বস্তু খাই মজাই বেলেগ। দেখিছে নহয়, ভাজিব লাগিব। এয়া দেখিছে নহয়, ভাজা হৈছে। অকণমান পানী উঠিছে তো, এইকণ এতিয়া ধুনীয়াকৈ ঢাকি দিওঁ। ঢাকনি হৈছে। এতিয়া অকণ পানী উঠিলে বাৰু গেছটো অকণ চিমত দিছোঁ, দি পিনে ঢাকি থৈ দিলোঁ। ঢাকনিখন গুচাই দিলোঁ। পানীকণ শুহিছে, এতিয়া হ'ব আৰু বেছি সময় নাই দেই। এয়া দেখিছে নহয়, পানীকণ শুহিছে। নহৰুকণ যে পিচি দিছিলোঁ তেতিয়া গোটেইকণ দিয়া নাছিলোঁ, এতিয়া অকণমান আছে নহয়, এইকণ আছে, এইকণ ইয়াতে ঢালি দি দিলোঁ। পিছত দিলে খাই টেষ্টটো লাগে, গোন্ধটো ধুনীয়া থাকে, মই বৰ ভাল পাওঁ। দেখিছে ধুনীয়াকৈ মিশ্ৰণ কৰি দিলে। গোটেই পানীখিনি হোৱা নাই যে, আকৌ ঢাকনিখন অকণ সময়ৰ কাৰণে দি থৈ দিওঁ। গেছৰ চিমত দি পিনে ঢাকনিখন অকণমান সময় পৰা দি থৈ দিছোঁ। আহকচোন চাওঁ কিমান কি হ'ল। পানীখন মৰিছে এতিয়া, বৰ্তমান হৈছে মোটামুটি। হৈছে মোটামুটি। আকৌ পানী অকণ শুহি গ'লে, অকণ খৰখৰীয়া হ'লে খাই ভাল লাগে ন, সেইকাৰণে অকণ খৰখৰীয়া হওক। আকৌ এবাৰ ঢাকনিখন দি থৈ দিওঁ। এতিয়া হৈ গ'ল সম্পূৰ্ণৰূপে। দেখিছে নহয়, সম্পূৰ্ণৰূপে হৈ গ'ল। এতিয়া নমাই দিম। এয়া দেখিছে নহয়, হৈ গ'ল।